আছে Oh my god, auto উঠিবই পৰা নাই আমি এতিয়া পাইছো ফুৰামতি হাফলং আই হাই কইয়া এজনী হল আমাৰ মাহী হাই বলক এইটো সব ৰাস্তা এইটো সব কোন হয় হেল্ল নমস্কাৰ বন্ধুসকল পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ চেনেল দেৱজিৎ মালাং চাউল এয়া হৈছে থাৰ্ড টাইম ব্লগ হাফলঙলৈ যোৱা তো চাওঁচোন বলক কি হয় চলো হাফলঙলৈ এয়া চাওঁ ৰাস্তাৰ অৱস্থা অৱস্থা ভালে বেয়া নহয় কিন্তু বহুত জোকাৰা খাইছোঁ আজি ৰ'দত ৰাস্তাৰ কাম কৰি আছে চাওঁচোন কিমান প্ৰদূষণ এইবিলাক বৰ্তমান আমি লামডিং ক্ৰছ কৰিছোঁ ন লামডিং পালোঁ আমি লামডিং পাৰ হ'লো এতিয়া তো বন্ধুসকল বলকচোন আমি এতিয়া মাণ্ডাৰ দিশা পাইছোঁ আৰু কি হয় চাই থাকিব ভিডিঅ'টো শেষলৈকে আৰু যদি মোৰ চেনেলত নতুনকৈ হয় তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবৰ কাৰণে একদম নাপাহৰিব আৰু বেল আইকনটো টিংকে বজাই ল'ব যাতে নতুন ভিডিঅ'বিলাক আপোনালোকে ন'টিফিকেশ্যন পাই থাকে তো বলক ইমান ধুনীয়াকৈ স্কুটি চলাই গৈছে কিন্তু হেলমেট পিন্ধা নাই হাফলঙৰ টাৰ্নিং এই টাৰ্নিংটো বোলে বহুত ডেঞ্জাৰ হয় তো আপোনালোকে আহিলে সাৱধানে আহিব চাওকচোন ৰাস্তাৰ অৱস্থা হালধীয়া সোণাৰু হৈ ফুলি ৰোৱা এধানি মন আছুতীয়া উলাহেৰে আঁকি লোৱা জগত এখন আধা বাটতে এৰি থৈ আহি আজিও বন্ধুসকল আমি আহি হাফলং মাৰ্কেট পাইছোঁ আৰু হাফলং মাৰ্কেটত চাওকচোন ঠিক শ্বিলঙৰ দৰে হয় বন্ধুসকল মহিলাবিলাকেহে ইয়াত বেপাৰ বাণিজ্য কৰে চাওক বজাৰবিলাকত চব মহিলাবিলাকেই কৰে আৰু আমি ইয়াতে খাই বৈ আমি ওলাই দিলোঁ মাৰ্কেটতে হোটেল এখনত খালোঁ তো বলক ভিডিঅ'টো চাই থাকিব তো বন্ধুসকল ইয়াত প্ৰদৰ্শনী চলি আছে কি আছে চাওঁচোন বলক ইয়াত নগা ডিমাচা আৰু বড়ো কিবা কিবি তেনেকুৱা বিভিন্ন জাতিৰ কাপোৰৰ প্ৰদৰ্শনী চলি আছে তো চাওঁ বলক এইবিলাক নগা ড্ৰেছ হয় দেখিবলৈ পাইছে নগা
তাৰপিছত গাৰো এইবিলাক বিভিন্ন ডিমাচাবিলাকৰো আছে। মোৰ প্ৰণয়ৰে উশাহ মই বুলিলে হেঁপাহ আছে জানো বৈ একেদৰে হৈ সুধিব খুজিছো যে তো বন্ধুসকল চাওক, এয়া গডৰেজ কেনেকৈ মাথাতে লৈ গৈছে। এয়া নিয়াৰ কাৰণটো হৈছে মানে গাড়ী ঘৰলৈকে যাব নোৱাৰে, পাহাৰ, চ' তেনেকৈ লৈ যায় ইয়াত মানুহবিলাক। বহুত দেখিছোঁ মানে। The next morning. A few moments later. ৱেলকাম বেক টু মাই ইউটিউব চেনেল দেৱজিৎ মালাং বিশ্বাস। তো হাফলং আহিছিলোঁ, মানে হাফলঙৰ ভিডিঅ'বিলাক চাই আছে, কিন্তু আজি এটা বিশেষ এটা জেগাত দেখুৱাম আপোনালোকক। মজা অলপ ফুৰি আহোঁ, ঠিকে আছে, আপোনালোকক দেখুৱাই দিম, কিন্তু চাই থাকিব। স্কুটিত উঠি অলপ ফুৰি আহোঁ, হয় নাই নহয়? অলপ হাফলঙৰ গাঁৱত ফুৰিবলৈ আহিছোঁ। জিয়ন না জিয়নত চাওক, মজা। আগত আগতে আহিছিলোঁ, তথাপিও এনেকৈ ফুৰিব পোৱা নাছিলোঁ। এবাৰ মানে পূৰা স্কুটি লৈ লৈছোঁ। ফুল আছে, ধুনীয়া পৰিৱেশ। মজা হাফলঙৰ লগত আজি ফাৰ্ষ্ট টাইম মানে স্কুটি চলাইছে, ফাৰ্ষ্ট টাইম মানে এনে ঘৰৰ মুখতে চলাই থাকে, চোতালত চলাই থাকে। আজি পাহাৰৰ ৰাস্তাত পাৰিছে। দেখা জনত মনৰ এই কথা আঁকি আঁকি দিয়া ৰঙে মজা বেলেগ। চাওক, ইয়াহু পুৰা ৰাস্তা, ইমান টিকলা ৰাস্তা। চাওক, অ' মাই গড, ইমান ধুনীয়া জেগা। আৰু এইফালে ৰাস্তাটো চাওক, এইটো ৰাস্তাটো চাওক, চলো। ধুনীয়া জেগা আপোনালোকক দেখুৱাইছোঁ মজাকে। চলো, ৱাও, পাহাৰবিলাক চাওক, ইমান ধুনীয়া। মোৰ টকা দিব লাগিব। ইমান ধুনীয়া, মজা মজা। হৰণ মাৰিবি। ইমান টিকলা ৰাস্তা চাওক।
ইফালে ক'ত গৈ আছে ৰাস্তা নাই পুৰা ফাৰ্ষ্ট টাইম না ৰাস্তা বন্ধ বন্ধ এইফালে ৰাস্তা নাই আৰু এইটো বনাইহে আছে ক্লোজ এইটো চাওক কেনেকুৱা লাগিছে বন্ধুসকল জনাই দিব মজাকৈ কমেণ্ট এটা কৰি পেলাই তলফালে মন্দিৰ আছে ইমান ধুনীয়াকৈ এইফালে চাওক মন্দিৰ ধুনীয়াকৈ গা ধুই পেলাই মজাকৈ আহিম What a beautiful, beautiful place. Holy moly place. Holy moly guys, and good morning. I'm Aisha Haflangan. Alu Hamani Baru. Don't sorry. Holy moly guys, I'm India. Sab khudda usarat. Wow. A few moments later. এতিয়া মানে এইফালে কি লিখা আছে চাওক ৱেলকাম টু দেৱী থান দেৱী থানলৈকে যাম আপোনালোক এইফালে ভিউটো মজা হয় ব'লকচোন কি আছে চাওঁ আৰু মোৰ লগত আছে অংকিতা হাই কৈ দিয়া স্কুটি চলাইছে ফাৰ্ষ্ট টাইম তো চলো চাই থাকক ভিতৰলৈকে যাওঁ লেটছ গো আছে ড্রাইভার হয় না কি কম নতুন ড্রাইভার হয় মজাকে চলাই আছে জেগাবিলাক দেখুৱাই থাকিম চাবচোন ৰৈ ৰৈ তোমাকে বৈ বৈ যাবগে কৈ কৈ কাষতে কাষতে গৈ গৈ পাম যেন গাই গাই গানকে চাই চাই মজা এটা জেগা পাই গ'লো চাওক দেখিছে নে হাফলং মানে মেইন হাফলং টাউনটো এইফালে আছে মেইন হাফলং টাউনটো মানে চাওকচোন যিবিলাক কেনেকুৱা মজা চাওক অহ মাই গড মোৰ মানে কিবা নিচিনা লাগিছে আৰু ভাল লাগিছে বহুত ক'ব নোৱাৰোঁ কেনেকুৱা ভাল লাগিছে কেনেকৈ কৰি পেলাই দেখুৱাই আছোঁ চাওক ইমান ধুনীয়া সৌন্দৰ্য হয় আপোনালোকে দেখা পাইছে কেনেকৈ লাগিছে কমেণ্ট কৰি জনাই দিব হাফলঙৰ মেইন মানে মজা কি ক'ম আৰু চাওক ইমান ধুনীয়া আপোনালোকে দেখা পাইছে বহুত মানে মনটো ভাল লাগিছে আৰু আপোনালোকে চাওক ইমান সৌন্দৰ্য ধুনীয়া হয় আমাৰ অসমতে আছে এনেকুৱা ধুনীয়া সৌন্দৰ্য আৰু প্ৰাকৃতিক দৃশ্যবিলাক চাওক ইমান মজা মানে মোক কেনেকুৱা লাগিছে ক'ব নোৱাৰোঁ আপোনালোকক ভাষা নাই মানে বহুত ধুনীয়া লাগিছে চাওক ইমান ধুনীয়া আহিব পাৰিলে আপোনালোকৰ ডিমা হাছাও ডিষ্ট্ৰিক্টত ইমান সৌন্দৰ্য মানে মজা হয় চাওক দেখা পাই আছে মজা 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 ফটো উঠাব লাগিব
আহিছোঁ জনাই দিব। ইমান ধুনীয়া জেগাত আহিছোঁ হাফলং। আগতে আহিছোঁ, দুবাৰ আহিছোঁ হাফলঙলৈ, তথাপিও মানে এইবিলাক জেগাবিলাক চাব পৰা নাছিল। টাইম নোহোৱাৰ কাৰণে আজি টাইম লৈ পেলাই আহিলোঁ। আৰু আজি ইমান টাইম নাই, তথাপিও আৰু দেখুৱালোঁ। এইটো চাওক। হেল্ল' বহুত আপ হয়, মজা। উঠা হেল্ল' বন্ধুসকল, এটা ভিউ পইণ্টত আহি পাইছোঁ। আৰু ভিউ পইণ্টটো চাওক। মাই গড, ইমান ধুনীয়া হাফলং, পাহাৰ ওপৰতো চাওক কিমান ঘৰ আছে। এইবিলাক ঘৰ কি মজা হয়। যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিবৰ কাৰণে একদম নাপাহৰিব মোৰ চেনেলত। আৰু এনেকুৱা ধুনীয়া ধুনীয়া জেগাবিলাক প্লেচবিলাক আপোনালোকক দেখুৱাবৰ কাৰণে মানে মই ট্ৰাই কৰিম, চেষ্টা কৰিম। আৰু চাই থাকক, যদি ভাল লাগে লাইক শ্বেয়াৰ কৰিব। ধন্যবাদ। তো বন্ধুসকল আজিলৈ ইমানে, বাই বাই, নেক্সট ভিডিঅ'ত লগ পাম।